নমস্কাৰ, এই মুহূৰ্তত আহিছে ৰাজ্যখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত দিব লৈছে এটা বিগ ব্ৰেকিং নিউজ। মেঘালয় বিজেপিত খহনি। এইবাৰ মেঘালয় বিজেপিত খহনি। প্ৰাক্তন বিধায়ক হিমালয় মুক্তান চাংলিয়াঙে ত্যাগ কৰিলে বিজেপি। এনপিপিত যোগদানৰ পৰিস্থিতি। পৰৱৰ্তী খবৰটি হৈছে চাচা মামাৰ কথাৰ মিল আছে। চাচা আৰু মামা আৰু চাচাৰ কথাৰ মিল আছে। গৌৰৱ গগৈয়ে এইবাৰ এনেদৰে মন্তব্য কৰিলে। পৰৱৰ্তী খবৰটি হৈছে তেজপুৰৰ নিচামুক্তি কেন্দ্ৰত ৩০ বছৰীয়া যুৱকৰ মৃত্যু। মৃত যুৱকজন নগাঁও বেঙেনাআটিৰ মনোহৰ আলী। ৫ ছেপ্টেম্বৰত ভৰ্তি কৰোৱা হৈছিল যুৱকজনক। কালি যুৱকজনে পলায়নৰ চেষ্টা চলাইছিল। নিশা শুই থকা অৱস্থাতে মৃত্যু ঘটে মনোহৰ আলীৰ। পৰৱৰ্তী খবৰটি হৈছে সমাজত যেতিয়ালৈকে ভেদভাৱ থাকিব তেতিয়ালৈকে সংৰক্ষণ থাকিব, মোহন ভাগৱত। পৰৱৰ্তী খবৰটি হৈছে পাটাচাৰকুছিৰ ৩১ নং ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা। ৯ চকীয়া ট্ৰাকে মহতিয়ালে স্কুটি আৰক্ষী। ৰাজপথতে দপদপাই জ্বলি উঠে ট্ৰাক আৰু স্কুটিখন। ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ঘটনা। পৰৱৰ্তী খবৰটো হৈছে শ্বাহৰুখ খানৰ বহুচৰ্চিত হিন্দী চলচ্চিত্ৰ জৱানত অভিনয় কৰিছে অসমৰ কেনি বসুমতাৰী। কেনিয়ে চলচ্চিত্ৰখনত এগৰাকী অৱসৰপ্ৰাপ্ত কামাণ্ডাৰৰ চৰিত্ৰ ৰূপায়িত